অসমৰ দুই এটা নিউজ চেনেলত বাহিৰে প্ৰায় আটাইকেইটা ছেটেলাইট নিউজ চেনেলে তেওঁলোকৰ লোগো ব্যৱহাৰ কৰা সলনি তেওঁলোকৰ বুমসমূহত বিজেপিৰ পদুম ফুলটো কিয় লগাই নলয় এই প্ৰশ্নটো আজি আমি কৰিবলৈ বিচাৰিছো। এইসমূহ চেনেলে যেতিয়াই সাংবাদিকতাৰ ধৰ্ম পাহৰি জনসাধাৰণৰ মৌলিক সমস্যাসমূহৰ পিনে পিঠি দি শাসকীয় পক্ষৰ হৈ খোলাখুলিকৈ প্ৰচাৰত ব্যস্ত হয় তেওঁলোক তেতিয়াই সমালোচিত হয় আৰু আমি সমালোচনা কৰি আহিছো। আৰু সমালোচনা কৰাৰ কাৰণো আছে। কাৰণ বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত গণতান্ত্ৰিক মূল্যবোধ আৰু গণতান্ত্ৰিক পৰিৱেশটো বৰ্তাই ৰখা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এইসকল সংবাদ মাধ্যমৰ ভূমিকা অপৰিহাৰ্য আৰু আটাইতকৈ বেছি। ৰাইজে আশা কৰে এওঁলোকৰ পৰা আৰু যেতিয়াই শাসকীয় পক্ষৰ হৈ তৈলমৰ্দনৰ সীমা চেৰাই যায় তেতিয়াই ৰাইজে এইসকল লোকক এইসকল সাংবাদিকক বা সংবাদ মাধ্যমক সমালোচনা কৰে। এটা কথা ঠিক যে ৰাষ্ট্ৰীয়ভাৱে বিজেপিৰ লোকসকলে সৰহ সংখ্যক নিউজ চেনেল কিনি থৈ দিছে বা আমাৰ অসমৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰিয়ালে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে ছেটেলাইট চেনেলসমূহ নিয়ন্ত্ৰণ কৰে। যিসমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইসমূহৰ মালিকসমূহক ভাবুকি দিয়ে, সাংবাদিকক ভাবুকি দিয়ে, চাকৰি খেদোৱাৰ কথা কয়, এই সমস্ত কথা বতৰা হয়। কিন্তু কমচে কম নিৰ্বাচনৰ সময়ত ৰাইজে নিৰপেক্ষ ভূমিকা এইসকল সাংবাদিক বা এইসমূহ নিউজ চেনেলৰ পৰা বিচাৰে। জন আশীৰ্বাদ যাত্ৰাত যেনেধৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৰিৰ পৰা মূৰলৈকে কাক ভৰি দিছে, কোনে আঁচুৰিছে, আঁচুৰাৰ পাছত ক'ত কেনেকৈ গামোচা বান্ধিছে, এইসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰচাৰ কৰাৰ কাম আছিলে বিজেপিৰ IT চেলৰ নাইবা বিজেপিৰ প্ৰচাৰ বিভাগৰ। কিন্তু এইসমূহ কাম বিজেপিৰ হৈ খোলাখুলিকৈ প্ৰচাৰ কৰি থকা দেখা গ'ল আমাৰ অসমৰ মুখ্য ছেটেলাইট চেনেলকেইটাই, যিটো একেবাৰে দৃষ্টিকটু হৈছে। গোটেই ৫টা বছৰ এইসমূহ চেনেলে যেনেধৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হৈ কাম কৰিলে এই কথাটো সকলোৱে জানে। সকলোৰে চাকৰি যোৱাৰ ভয় আছে। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আধা চেনেল কিনি থোৱা আছে তেওঁলোকৰ পৰিয়ালে, ভয় ভাবুকি দিয়ে, এই সকলো কথা হয়। চাকৰি যোৱাৰ ভয় আছে, চেনেল বন্ধ হোৱাৰ ভয় আছে, এডভাৰটাইজ নোপোৱাৰ ভয় আছে, এই সকলো কথা বতৰা হয়, ৰাইজে বুজি পায়। কিন্তু কমচে কম নিৰ্বাচনৰ সময়ত যাতে সুস্থ গণতান্ত্ৰিক পৰিৱেশ এটাত ৰাইজে নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰে তাৰ কাৰণে কমচে কম এই দিনকেইটাত সংবাদ মাধ্যমসমূহে নিৰপেক্ষ ভূমিকা পালন কৰাটো ৰাইজে বিচাৰে। আৰু অতিমাত্ৰা যেতিয়া শাসকীয় পক্ষৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ তৈলমৰ্দনৰ সীমা চেৰাই যায় তেতিয়া গণতান্ত্ৰিক পৰিৱেশটো বাচি নাথাকে। গতিকে ৰাইজৰ এই কথাবোৰ দৃষ্টিগোচৰ হৈছে আৰু আমি আকৌ এইসমূহ সংবাদ মাধ্যমলৈ অনুৰোধ প্ৰেৰণ কৰিব বিচাৰো যে যোৱা ৫টা বছৰে আপোনালোকে কৰি আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে, কাৰণ সৰহ সংখ্যক চেনেল তেখেতৰ আৰু যিসমূহ নহয় তেখেতে ভাবুকি দিয়ে, চাকৰি যোৱাৰ ভয় আছে আমি মানি লৈছো। কিন্তু কমচে কম নিৰ্বাচনৰ দিনকেইটাত যাতে এটা ভাল সুস্থ নিৰপেক্ষ গণতান্ত্ৰিক পৰিৱেশত ৰাইজে নিৰ্বাচনত ভাগ ল'ব পাৰে তাৰ কাৰণে কমচে কম এই দিনকেইটাত এইসমূহ সংবাদ মাধ্যমে যাতে নিৰপেক্ষ ভূমিকা পালন কৰিব পাৰে এই অনুৰোধটো আমি জনালো। ধন্যবাদ। জয় আই অসম।